ৰাধা কৃষ্ণ। এই মনুষ্য শৰীৰটো যে পাইছা তুমি জীৱনত এটা ডাঙৰ সুবিধা পাইছা। সুবিধা কিহৰ? তুমি অনন্ত জন্মত বহুত পাপ কৰিছা। সেই পাপবোৰক খণ্ডনৰ এইটো এটা ডাঙৰ সুবিধা। এই শৰীৰটোক এই সংসাৰত প্ৰদৰ্শন কৰিবলৈ দিয়া নাই। এই শৰীৰটোৰ দ্বাৰা যাতে এই সংসাৰত কিবা এটা মহৎ কাৰ্য সম্পাদন হয়, তাৰ কাৰণেও এটা ডাঙৰ সুবিধা এই মনুষ্য শৰীৰটো। তুমি এই শৰীৰটোৰ মোহত নপৰিবা, নহ'লে ধৰ্ম কৰ্ম সকলো যাব। এই প্ৰভু ভগৱন্তই যে প্ৰদান কৰিছে এই সংসাৰত এই নানা ৰঙৰ শৰীৰবোৰ, এই শৰীৰটোৰ মোহত পৰিয়ে এই জীৱলোকত জীৱৰ আধা বয়স শেষ হৈ যায়। এই মোহ যেতিয়ালৈকে নষ্ট নহয়, যেতিয়ালৈকে এই মোহ ভংগ নহয়, তেতিয়ালৈকে জীৱই বন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰে। এই সংসাৰৰ যি বন্ধন, সেই বন্ধনৰ মূল কাৰণটোৱে হৈছে মোহ, শৰীৰৰ প্ৰতি থকা অসীম মোহ। জীৱই আনৰ শৰীৰত মোহ কৰাটো বাদেই নিজৰ শৰীৰৰ ৰূপ লাৱণ্য দেখিয়ে মোহিত হৈ পৰে। এই মোহক নিয়ন্ত্ৰণত ৰাখিব পৰা জীৱৰ সামৰ্থ্য নাই, যেতিয়ালৈকে ভগৱন্তই এই মোহ ভংগ কৰি নিদিয়ে। কিবা এটা পৰিস্থিতি, কিবা এটা কাৰণত প্ৰভু ভগৱন্তৰ ফালে যদি জীৱই মুখ কৰে, তেতিয়া মোহ নষ্ট হোৱাৰ সম্ভাৱনা থাকে। অন্যথা এবাৰ মোহে বান্ধি লোৱাৰ পাছত সেই বান্ধোন যে ছিগিব পাৰিব, সেইটো কোনো জীৱৰ পক্ষে সম্ভৱ নহয়। যি বস্তু ব্যক্তিয়ে বাৰে বাৰে মোহত পেলাই জীৱক বান্ধিবলৈ বিচাৰে, তেতিয়া ভগৱন্তই দুখোজ আগুৱাই আহি জীৱৰ সেই মোহ ৰছীৰ বান্ধ খুলি তেওঁৰ পথেৰে আগুৱাই লৈ যায়। এই শৰীৰটোৰ দ্বাৰাই তুমি পাপো কৰিব পাৰা, পুণ্যও কৰিব পাৰা। এই শৰীৰটোৰ দ্বাৰা তুমি সৎ কাৰ্যও কৰিব পাৰা, অসৎ কাৰ্যও কৰিব পাৰা। সৎ কাৰ্যই তোমাক মহান কৰি তুলিব, সৎ কাৰ্যই তোমাৰ জীৱনলৈ সুনাম কঢ়িয়াই আনিব, আৰু অসৎ কাৰ্যই তোমাৰ জীৱনলৈ দুৰ্নাম কঢ়িয়াই আনিব। এতিয়া তুমি কোনটো বিচৰা, সুনাম নে দুৰ্নাম? তুমি কৰ্ম কৰাত স্বাধীন, কিন্তু কৰ্ম কৰিলেই নহ'ব, চালি জাৰি কৰিব লাগিব। কোনটো কৰ্ম অসৎ, কোনটো কৰ্ম সৎ, কোনটো কৰ্ম ধৰ্মযুক্ত, কোনটো কৰ্ম অধৰ্মযুক্ত। এই কৰ্ম তুমি বিবেকৰ দ্বাৰা পৰিচালিত হৈ কৰিব লাগিব। বিবেকৰ দ্বাৰা পৰিচালিত হৈ কৰ্ম নকৰিলে সেই কৰ্মই তোমাক বিপদতো পেলাব পাৰে, তোমাৰ জীৱনলৈ সংকটো কঢ়িয়াই আনিব পাৰে, অমংগলো কঢ়িয়াই আনিব পাৰে। সেয়ে এই শৰীৰটোৰ দ্বাৰা যিকোনো এটি কৰ্ম কৰোঁতে বিবেকৰ দ্বাৰা পৰিচালিত হৈ আগবাঢ়িলে তোমাৰ কাৰণেই ভাল, তোমাৰ কাৰণেই মংগলজনক। এই সংসাৰত সৎ কাৰ্যতকৈ অসৎ কাৰ্যৰ প্ৰসাৰ বেছি হৈছে। এই ডাঙৰ ডাঙৰ বলৱান ৰিপুবোৰে জীৱক নচুৱাই ফুৰিছে, জীৱক দুৰ্গতি কৰোৱাইছে, জীৱক পাপ কৰোৱাইছে। ইমান অধৰ্ম বাঢ়িছে, ইমান অসৎ ক্ৰিয়াৰ প্ৰচাৰ হৈছে, সত্য ধৰ্মই লুপ্ত হৈ পৰিছে। প্ৰতি বাক্য সত্য, ক্ৰিয়া অসৎ, অধৰ্মযুক্ত কাৰ্যই পৰিৱেশ বিনষ্ট কৰি তুলিছে। পৰিয়াল শেষ, মিত্ৰতা শেষ, সম্পৰ্ক শেষ, চব শেষ হৈ পৰিছে। দয়া, ক্ষমা, পৰোপকাৰ এইবোৰ গৈছে, আৰু ভাল চিন্তন, ধৰ্মযুক্ত চিন্তন, সত্য আচৰণ বহু দূৰত গুচি গৈছে। এই মনুষ্য শৰীৰটোৱে ভাল আচৰণ কৰি, সৎ কাৰ্য কৰি, মহৎ কৰ্ম কৰি পৰম লাভ উঠাব লাগিছিল এই সংসাৰত। কিন্তু এই মনুষ্য শৰীৰটোক সৎ কাৰ্য, ধৰ্মযুক্ত কাৰ্যত খটাইছে কম, অসৎ অধৰ্মযুক্ত কাৰ্যত খটাইছে বেছি। ধৰ্ম সত্যক চিন্তন কৰিবলৈ সময় নাই। সময় উলিয়াব কেনেকৈ? সংস্কাৰ নাই, পৰিৱেশ নাই। পৰিৱেশ কেনেকৈ ভাল হ'ব? ভাল ক্ৰিয়াত ৰুচি নাই। যেতিয়াই জীৱই ভাল ক্ৰিয়া কৰিবলৈ লয়, ভাল চিন্তন কৰিবলৈ লয়, সত্য শুদ্ধ হৈ পৰে। এনেকৈ জীৱনটোত ভাল বেয়া কৰি 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 শেষ সময়ত উপস্থিত হয়। তুমি দিনে ৰাতিয়ে যাৰ লগত সংগ কৰি ফুৰিছা, সেই সংগই তোমাৰ জীৱনত বহুত প্ৰভাৱ পেলায়। তোমাৰ জীৱন ধ্বংসও কৰিব পাৰে, তোমাৰ জীৱন উন্নতিশীলো কৰিব পাৰে। কাৰোবাৰ লগত সংগ কৰোঁতে, মিত্ৰতা কৰোঁতে ভাবি চিন্তি কৰিবা, পাছত যাতে পস্তাবলগীয়া নহয়। তোমাক ভগৱন্তই জ্ঞান, বিবেক, বুদ্ধি সমস্ত প্ৰদান কৰি থৈ দিছে। উপযুক্ত সময়ত, উপযুক্ত পৰিস্থিতিত খটুৱাটো তোমাৰ কেপাচিটি। জ্ঞান আছে কিন্তু বিবেক নাই, মৰিবা। এই সংসাৰ এনে বিচিত্ৰ মায়াৰে পৰিচালিত হৈ আছে যে জীৱই সহজতে বুজাটো কঠিন। কিবা এটা নহয় কিবা এটা কাৰণত গণ্ডগোল হ'বই। জীয়াই থকা দিনকেইটাত উঠা নমা, পৰা উঠা হৈ থাকে, অনুকূল প্ৰতিকূল পৰিস্থিতি আহিয়ে থাকে। এতিয়া এই সংসাৰত জীৱ সুখ শান্তিৰে চলিব কেনেকৈ? প্ৰভু ভগৱন্ত এই সংসাৰত চলিবলৈ জীৱক এটি ডাঙৰ সম্পদ দিছে। সেই সম্পদ ভাগেই হৈছে তেওঁৰ নাম, ৰাধা কৃষ্ণ, ৰাধা কৃষ্ণ। অন্ততঃ এই শৰীৰটোৰ মূল্য ৰাখা।
এই শৰীৰটোৰ দ্বাৰা অধৰ্মযুক্ত কাৰ্যও কৰিব পাৰা আৰু ধৰ্মযুক্ত কাৰ্যও কৰিব পাৰা। ধৰ্মযুক্ত কাৰ্য কৰি সুনাম আৰ্জিব পাৰা, পুণ্য আৰ্জিব পাৰা, আৰু অসৎ কাৰ্য কৰি দুৰ্নাম আনিব পাৰা, নিজৰ জীৱনটো দুৰ্গতিময় কৰিব পাৰা। তুমি সকলো কৰ্ম কৰাত স্বাধীন, কিন্তু কৰ্মবোৰ যদি ধৰ্মযুক্ত হয় তোমাৰ কাৰণেই পৰম মংগল। এই শৰীৰটোক প্ৰদৰ্শন কৰিবলৈ দিয়া নাই এই সংসাৰত প্ৰভু ভগৱন্তই। এই শৰীৰটো যে এই সংসাৰত পাইছা এইটো বহুত দুৰ্লভ শৰীৰ। তুমি দুৰ্লভ শৰীৰ পাইছা এই সংসাৰত। দুৰ্লভ মনুষ্য জন্ম লভিয়া পশুৰ যোগ্য। এই দুৰ্লভ মনুষ্য জন্মটোক পশুৰ দৰে কৰি নেপেলাবা। পশুৰ দৰে কেৱল খালা শুলা মৈথুন কৰিলা। এই মনুষ্য শৰীৰটো এই সংসাৰত এটি ডাঙৰ সুবিধা বুলি ধৰি লোৱা। তুমি সৎ কাৰ্য কৰি মহৎ কাৰ্য কৰি নিজৰ সুনাম কঢ়িয়াই আনিব পাৰা, আৰু অসৎ কাৰ্য কৰি অধৰ্মযুক্ত কাৰ্য কৰি জীৱনটোক দুৰ্গতিময় কৰি দুৰ্নাম কঢ়িয়াই আনিব পাৰা। তুমি কৰ্ম কৰাত স্বাধীন, কিন্তু কৰ্মবোৰ ধৰ্মযুক্ত হলে তোমাৰ কাৰণে মংগল। এই শৰীৰটোৰ দ্বাৰা যাতে কাৰোবাৰ উপকাৰ সাধন হয়, এই শৰীৰটোৰ দ্বাৰা যাতে এনেকুৱা এটা মহৎ কাৰ্য হয় যি কাৰোবাৰ কাৰণে সঁচাকৈ মংগলজনক হয়, সমাজৰ কাৰণে, দেশৰ কাৰণে, 10 জনৰ কাৰণে। এই শৰীৰটোক পাপযুক্ত কাৰ্যত অসৎ কাৰ্যত যদি লগাই থাকা, ক্ষতি কাৰ হ'ব? তোমাৰেই নহ'ব জানো? তোমাৰে অপযশ নহ'ব জানো? এই সংসাৰত তুমি অপযশ ল'বলৈ অহা নাই। এই সংসাৰত তোমাৰ সৎকৰ্মৰ পুৰস্কাৰ ল'বলৈ আহিছা। অসৎ কাৰ্য কৰি পাপযুক্ত কাৰ্য কৰি ইয়াত পিটন খাবলৈ অহা নাই। ইমান দুৰ্লভ মনুষ্য শৰীৰটো ভাল কামত লগাব লাগিছিল। তুমি যে জীৱনত দুখ ক্লেশ অশান্তি এইবোৰ ভুগি আছা, এইবোৰ তোমাৰ নিজৰ কৰ্মৰ ফলতেই তুমি ভুগি আছা। তোমাৰ কৰ্ম কিবা এটা ভুল হৈছে, তুমি কিবা এটা পাপযুক্ত আচৰণ কৰিছা, কিবা এটা পাপ ক্ৰিয়া কৰিছা, তাৰ কাৰণে তোমাৰ জীৱনটো দুখময় হৈছে, ভয়যুক্ত হৈছে, শোকযুক্ত হৈছে। পাপযুক্ত আচৰণ অধৰ্মযুক্ত কাৰ্য কৰাবোৰ ত্যাগ কৰি দিয়া, তুমি সুখী হৈ পৰিবা। ভগৱন্ত পবিত্ৰ, ভগৱন্তই সদায় ধৰ্মৰ কাষত থাকে। যি ধৰ্মত চলে, যি সত্যক আচৰণ কৰে, সত্যত থাকে, তেওঁৰ কাষত থাকে। তুমি ধৰ্মত আছা, সত্যক আচৰণ কৰিছা, আৰু প্ৰভু ভগৱন্তক বিশ্বাস কৰি তেওঁৰ নাম লৈছা। তোমাৰ জীৱন মংগল নকৰাকৈ ভগৱানে থাকিব পাৰিব? এই সংসাৰত ভগৱানৰ সেইজনেই প্ৰিয়, যিজনে সত্যত থাকি ধৰ্মত থাকি নিজৰ কৰ্তব্যবোৰ ভগৱন্তক সমৰ্পণ কৰি নিয়াৰিকৈ পালন কৰি গৈ আছে। ইমান সহজ নহয় এই সংসাৰত সত্যত থকাটো, ধৰ্মত থকাটো, কিন্তু যিজন থাকিব পাৰিছে তেওঁ আটাইতকৈ সুখী হৈছে এই সংসাৰৰ। প্ৰাৰম্ভিক অৱস্থাত হয়তো ভগৱন্তই তেওঁক দুখ দিব, কষ্ট দিব, বিষাদ দিব, কিন্তু সকলো দুখ ক্লেশ অশান্তি পোৱাৰ পাছতো যদি সত্য ধৰ্মক ত্যাগ নকৰে, ভগৱন্তই এদিন তেওঁৰ জীৱন প্ৰকাশিত কৰি তুলিব যে এইটো নিশ্চিত। অধৰ্মযুক্ত আচৰণ কৰি পাপ কৰি তুমি কিমান দিন সুখে ভাত খাব পাৰিবা? অধৰ্মযুক্ত আচৰণ কৰি পাপ কৰি কি তুমি সুখী হৈছো বুলি ভাবিছা নেকি? তুমি যি সুখ, যি আনন্দ উপভোগ কৰি আছো বুলি ভাবিছা, এয়া বেছি টাইম নালাগে। তোমাৰ কৰ্মৰ দণ্ড যিদিনা লাগু হৈ যাব, যিদিনা দণ্ডাধীশে দণ্ড ঘোষণা কৰি দিব, সেইদিনাৰ পৰা তুমি তোমাৰ জীৱনৰ বিলা বিপত্তিৰ দিন লেখি যাবা। যি সত্যত আছে, যি ধৰ্মত আছে, যি সৎ আচৰণ কৰিছে, ধৰ্মযুক্ত আচৰণ কৰিছে, তেওঁক ভগৱন্তই সদায় চকু মেলি চাব, তেওঁক ভগৱন্তই সদায় সঁহাৰি জনাই যাব। হয়তো সত্য ধৰ্মৰ মাৰ্গত এনে এটি পৰিস্থিতি উপস্থিত হ'ব পাৰে কেতিয়াবা যে বিপথে পৰিচালিত হ'বই লাগিব, কিন্তু ভগৱন্তই ৰক্ষা কৰিব। তুমি নিশ্চিন্ত থাকা, সত্যক নেৰিবা, ধৰ্মক নেৰিবা। হয়তো তুমি সত্য ধৰ্মত চলিলে তোমাৰ যাত্ৰা শ্ল' হ'ব পাৰে, কিন্তু গন্তব্য স্থান নিশ্চিত, তুমি উপস্থিত হবাগৈ। কিন্তু অধৰ্মত থাকি, অসত্যত থাকি প্ৰথমতে চটফটাই জীৱন অতিবাহিত কৰিব, উৎফুল্লিত হৈ জীৱন অতিবাহিত কৰিব, কিন্তু পৰিণাম শেষত বিধ্বংস, বিনাশ।